অৰুণোদয়ৰ লগতে খাদ্য সুৰক্ষা আইনৰ অধীনত আমাৰ অন্তৰ্গত আমাৰ ইয়াত যিটো লঞ্চিং প্ৰগ্ৰাম এইটো কৰা হৈছে। আমাৰ কাৰ্বি আংলঙৰ কাৰণে খাদ্য সুৰক্ষা অন্তৰ্গত 40,000 এলেকা মানুহৰ ইয়াত মানে অন্তৰ্ভুক্ত হ'ব। এই গোটেই প্ৰক্ৰিয়াখিনি ইয়াত আমাৰ ফুড এণ্ড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্ট আছে, কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ অন্তৰ্গত, আৰু আমাৰ জিলা প্ৰশাসন লগত লৈ পেলাই গোটেই আঁচনি বেনিফিচিয়াৰী তথা হিতাধিকাৰীসকলক বাছনি কৰা হ'ব। আৰু অৰুণোদয় অন্তৰ্গত আমাৰ যিহেতু অলৰেডি অসমৰ মাননীয় মুখ্যমন্ত্ৰী অলৰেডি জনালে যে 10,000 পাৰ এলাচি তেনেকুৱা ধৰণৰ হিতাধিকাৰী আমি বেছিব লাগিব। এই এণ্টায়াৰ বাছনি প্ৰক্ৰিয়াত আমাৰ ডিষ্ট্ৰিক্ট লেভেল মনিটৰিং কমিটি থাকিব। আৰু ইয়াত যিটো ডিফু বিধান সমষ্টিৰ অন্তৰ্গত যিহেতু আমাৰ লোকেল MSC-সকলো আছে, তেখেতসকলৰ লগত লগতে স্থানীয় বিধায়কসকলৰ লগত আলোচনা কৰি এণ্টায়াৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। আৰু সময়ত আৰু যিটো টাইম লাইন আমাক অসম চৰকাৰে দিছে সেইটো মতে আমি অসম চৰকাৰলৈ প্ৰেৰণ কৰিম। বাইদেউ, এই প্ৰক্ৰিয়াখিনি কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু কিমান দিনলৈকে চলিব? আজিৰ পৰা কিমান দিনলৈকে চলিব? এইটো জানুৱাৰী মাহলৈকে। ফৰ্মবিলাক কেনেকৈ ফিল আপ কৰিব? ফৰ্ম ফিল আপ কৰি গাইডলাইনছখিনি লিফলেটত আজি গোটেইখিনি ফিল আপ কৰা হ'ব, সেইখিনি দিয়া হ'ব। আৰু লগতে মেইন যিখিনি হিতাধিকাৰীসকলে তেখেতসকলৰ হাতত থাকিব লাগিব আধাৰ কাৰ্ড নম্বৰ 1, ৰেচন কাৰ্ড লাগিব। আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড থাকিলেহে সেইখিনি কৰা হ'ব। আৰু আমি জিলা প্ৰশাসন তৰফৰ পৰা আধাৰ কাৰ্ড যিসকলৰ গাঁৱত বা যিসকলৰ ব্যক্তি এতিয়ালৈকে আধাৰ কাৰ্ড পোহৰটো ঢুকি পোৱা নাই সেইসকলক দিয়াৰ কাৰণে আমি কাৰ্বি আংলং জিলা প্ৰশাসন তৰফৰ পৰা ব্যৱস্থা কৰা হ'ব। ধন্যবাদ। নিৰলা সাংসদী বাইদেউ ডাঙৰীয়া আৰু লগতে আমাৰ EM মধুৰাম লক্ষ্মী ডাঙৰীয়া প্ৰমুখে উপস্থিত থাকি ইয়াত প্ৰায় 3,000তকৈ বেছি হিতাধিকাৰী উপস্থিত আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যি ধৰণে ব্যাখ্যা দাঙি ধৰিছে ইয়াৰ হিতাধিকাৰীসকলে সকলোৱে বুজি পাইছে যে অৰুণোদয় পাবলৈ হ'লে ৰেচন কাৰ্ড পাবলৈ, আৰু ৰেচন কাৰ্ড পাবলৈ হ'লে কি কি ডকুমেণ্ট লাগিব এই কথাটো কৈ দিয়া হৈছে যে ৰেচন কাৰ্ড পাবলৈ হ'লে চিটিজেন অফ ইণ্ডিয়া হ'ব লাগিব, আৰু ভোটাধিকাৰ হ'ব লাগিব, আৰু ফেমিলি গ্ৰুপৰ ফটো থাকিব লাগিব, ফেমিলিবিলাকৰ যিবিলাক মানে কি কয় ফোন নম্বৰ সিহঁতৰ থাকিব লাগিব। তেতিয়া ৰেচন কাৰ্ড বা আধাৰ কাৰ্ড সহজ হৈ যাব। আৰু ৰেচন কাৰ্ড আধাৰ কাৰ্ড পোৱাৰ লগে লগে অৰুণোদয় পোৱা যাব। গতিকে ইয়াত বহুতো উপকৃত হৈছে কাৰ্বি আংলং ৰাইজে। সঁচাকৈ মানে কি কয় এই আঁচনিটো কৰাৰ কাৰণে প্ৰৱৰ্তন কৰাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছে। আৰু যি আঁচনিৰ দ্বাৰা অসমত এইটো পালন কৰিছে প্ৰৱৰ্তন কৰা হৈছে ইমান ধুনীয়া হৈছে। আমাৰ অসমৰ বাহিৰেও ভাৰতবৰ্ষত বেলেগ বেলেগ ৰাজ্যেও অনুকৰণ কৰিছে। গতিকে সঁচাকৈ এইটো ভাল অনুভৱ কৰিছে আৰু তাৰ বাবে ৰাইজেও উপকৃত হ'ব বুলি আশা ৰাখিছোঁ। কাৰ্বি আংলঙত চাওঁ নতুনকৈ কিমান এইটো কাৰ্বি আংলঙতো 40,000 এবাৰ ৰেচন কাৰ্ড 14,000 এবাৰ। তাৰমানে এটা MLA সমষ্টি অন্ততঃ 10,000 13,000 পৰিব। আৰু এটা কথা মুখ্যমন্ত্ৰীয়ে কৈছে মোৰ ভাষণত যে পুৰণা যিখিনি অৰুণোদয় এতিয়া বৰ্তমান চলি আছে কাৰণ যোনটো 3.0 যোনটো এতিয়া চলিব, তেওঁলোকৰ কি নতুনকৈ আকৌ আবেদন কৰিব লাগিব নেকি? নালাগে, সেইটোতো তেওঁলোকৰ আবেদনটো কৰিবতো নালাগে। কাৰণ আমি তেওঁলোকক আমি চাম কি কেনেকুৱা তেওঁলোকে সদায় মানে কি কয় চাউল তাউল পাইছেনে নাই সেইটো ভেৰিফিকেশ্যন কৰা হ'ব। ভেৰিফিকেশ্যন যদি ঠিকে থাকে কৰি থাকিব। লাংকুম হাবে উদ্যোগত এই সভাত উপস্থিত মাননীয় আমাৰ ডিষ্ট্ৰিক্ট কমিশনাৰ নিৰলা ফাংচপি ডাঙৰীয়ানী, এই সভাত উপস্থিত আমাৰ EM মধুৰাম লক্ষ্মী ডাঙৰীয়া, MSC লোকেল MSC আমাৰ ইয়াত ডিভুত লুম্বাজং জনিতিমুং ডাঙৰীয়া, MSC আমাৰ মংগৈ ৰংপি ডাঙৰীয়া, MSC আমাৰ তিলোতমা হাছন ডাঙৰীয়ানী, আৰু আমাৰ MSC আমাৰ কৃষ্ণ ভট্টাৰায় ডাঙৰীয়া,
প্ৰমুখে আমাৰ অফিচাৰ বন্ধুসকল বন্ধু বান্ধৱীসকল আৰু ৱাৰ্ড কমিশ্যনাৰ বিশেষকৈ আমাৰ ডিফু মিউনিচিপাল বোৰ্ডৰ চেয়াৰমেন ৰাঘলো ডাঙৰীয়া প্ৰমুখে ৱাৰ্ড কমিশ্যনাৰ বন্ধু বান্ধৱীসকল আৰু আমাৰ বাবে সৌভাগ্যৰ কথা বিশেষকৈ দুখীয়া পৰিয়ালৰ বাবে আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে যে দেশৰ জনগণৰ খাদ্য সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যেৰে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ কেতিয়াৰ পৰা আৰম্ভ হৈছে 2013 চনৰ প্ৰণয়ন কৰা বৰ্তমান এই আঁচনিৰ অধীনত সকলো হিতাধিকাৰীৰ বাবে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা অধীনত সমগ্ৰ দেশজুৰি বিনামূলীয়া চাউলৰ ব্যৱস্থা কৰা হৈছে। সমগ্ৰ দেশৰ বৰ্তমান 80 কোটিতকৈও আমাৰ ভাৰতবৰ্ষৰ 80 কোটিতকৈও অধিক জনসাধাৰণৰ বিনামূলীয়া চাউল যোগান কৰি থকা হৈছে আৰু সেই হিচাপে অসমতো আমাৰ ইয়াত 2 কোটি ওপৰ অসমত হিতাধিকাৰীসকলক প্ৰত্যেক মাহে চাউল যোগান কৰা হৈছে। অসমত বৰ্তমানে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা অধীনত 2,31,00,000 অসমত 2,31,97,608 গৰাকী হিতাধিকাৰীয়ে বিনামূলীয়া চাউল লাভ কৰি আছে। আঁচনিখনে বৰ্তমানে সামৰি লোৱা পৰিয়ালৰ কাম আমি আৰম্ভ কৰিম। তাৰ বাবেও আমাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে, অৰ্থাৎ ইলেকশ্যনৰ এসপ্তাহৰ 100 দিনৰ ভিতৰতে আমাৰ অৰুণোদয় নিযুত মইনা আঁচনিৰ প্ৰতিশ্ৰুতি আমি পূৰণ কৰিলোঁ আৰু অহা বছৰ যি আমি আৰু 2025 চন 24 চন এই সময়ছোৱাৰ ভিতৰত বাকী যিটো প্ৰতিশ্ৰুতি আছিল জীৱন বীমা এক্সিডেণ্ট বীমা এই ক্ষেত্ৰতো আমি কাম হাতত ল'ম। মই পুনৰ এবাৰ সকলোকে শুভেচ্ছা জনাইছোঁ। আমাৰ আজি বহুত গৰমো আছে, গৰমৰ মাজতো মই টিভি স্ক্ৰীণত দেখা পাইছোঁ অসমৰ বিভিন্ন স্থানত আই মাতৃসকল উৎসাহেৰে সৈতে ইয়াতে খৰচৰ বাবে ৰাইজক আগবঢ়াম। 200 টকা আমি প্ৰত্যেকটো পৰিয়ালে যাতে 4 কিলোগ্ৰাম দালি